it's softly spoken with no strings tying you to me. নমস্কাৰ মই বিউটি মই আজি বনাবলৈ লৈছো বেচনৰ লাড়ু কেনেকৈ বনালো মই বেচনৰ লাড়ু অতি সহজে ঘৰত থকা সামগ্ৰীৰে চাওচোন আহক আপোনালোকেও বনাই খাব পাৰিব বনাবলৈ খুব সহজ আৰু লগতে আপোনালোকে এনেকৈ ঘৰতে বনাই খালে স্বাস্থ্যসন্মত হয় দোকানতকৈ বহুত গুণে স্বাস্থ্যসন্মত হয় আৰু এতিয়া যেহেতু লকডাউন চলি আছে মিঠাই খাবলৈ খুব মন যায় নহয়নে সেয়ে আপোনালোকে ঘৰতে বেচনৰ লাড়ু বনাই খাব পাৰিব আমাৰ কৰোনাৰ কাৰণে এতিয়া আমি বাহিৰৰ বস্তু খাবও নোৱাৰা হৈছোঁ দোকানৰ বস্তু আনিবও নোৱাৰা হৈছোঁ এনেকুৱা হৈছে মিঠাই খাবলৈ খুব মন যায় থাকে কিন্তু কি কৰিব উপায় নাই খাব নোৱাৰোঁ আনি কিনে ঠিক আছে আমি চাওঁ আহকচোন মই কেনেকৈ বনালোঁ বেচন লাড়ু আৰু যদি ভাল লাগে আপোনালোকে বনাব পাৰিব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব মোক এইখিনি সামগ্ৰী লাগিব লাড়ু বনাবলৈ ফাৰ্ষ্ট মই ইয়াতে লৈছোঁ বাদাম আপোনালোকে যিকোনো ড্ৰাই ফ্ৰুটছে ল'ব পাৰে আৰু 1 চামুচমান লৈছোঁ মই চুজি আৰু 2 চামুচ সৰু চামুচেৰে 2 চামুচ লৈছোঁ ৰিফাইন আৰু 2 কাপ লৈছোঁ মই বেচন আৰু 1 কাপ চেনিখিনি মই গুড়ি কৰি লৈছোঁ আৰু লাগিব মোক ঘি মই কেৰাহী এখন পাতি ল'লোঁ কেৰাহীখন গৰম হোৱাত মই তাত ৰিফাইনখিনি দি দিলোঁ ৰিফাইন মই এই চামুচখনেৰে 2 চামুচ দিছোঁ আৰু ইয়াতে মই 3 চামুচ ঘি দি দিম আপোনালোকে সম্পূৰ্ণ ঘিৰেও ভাজিব পাৰে আৰু ৰিফাইন অকণমান বেছি কৰি দিলে একো অসুবিধা নহয় মই ঘিখিনি গৰম হ'ব নিদিওঁ ভালদৰে 100% গৰম হ'ব নিদিওঁ 80% মান গৰম হোৱাত মই বেচনখিনি দি দিলোঁ বেচন মই চাহ খোৱা কাপেৰে 2 কাপ দিছোঁ এইখিনি লৰাই থাকিলোঁ আৰু এতিয়া মই ইয়াতে বাদামখিনি দি দিম মই বাদামখিনি কাটি লৈছিলোঁ প্ৰায় 4-5টা ইমানমান বাদাম দিছোঁ আৰু চুজিখিনিও দি দিলোঁ আপোনালোকে বাদামৰ সলনি কাজুও দিব পাৰে যিকোনো ড্ৰাই ফ্ৰুটছ দিব পাৰে আপোনাৰ মন পচন্দ অনুসৰি আৰু এতিয়া এনেকৈ লৰাই থাকিম আৰু ইয়াতে মই আৰু 2 চামুচ ঘি দি দিম ঘিটো মই এইকাৰণে পিছত দিছোঁ যাতে গোন্ধটো ধুনীয়াকৈ থাকি যায় আপোনালোকে একেলগেও দি দিব পাৰে ঘিখিনি সঁচাকৈ বনাবলৈ ইমান সহজ আপোনালোকে এনেকৈ বনাই খাবচোন আৰু এনেকৈ মই এতিয়া লৰাই আছোঁ ফাষ্ট খোৱালৈকে মোৰ এইখিনি প্ৰায় হৈয়ে গৈছে চাওকচোন বেচনৰ পৰা তেলটো ওলাই আহিছে আৰু বেচনখিনি অলপ চিপচিপীয়া হৈছে এনেকৈ লৰাই থাকিব হাতখন এৰি নিদিব আপোনালোকে নহ'লে লাগি যাব এইখিনিৰ পৰা ধুনীয়া গোন্ধ আছে আৰু চিপচিপীয়া হৈছে এইখিনি মই এতিয়া নমাই থওঁ এনেকৈ এটা পাত্ৰত মই নমাই ৰাখিলোঁ 10 মিনিট পিছত মই চালোঁ হাতেৰে চুব পৰা হৈছে ঠাণ্ডা হৈছে আৰু এতিয়া মই গুড়ি কৰি থোৱা চেনিখিনি ইয়াতে দি দিলোঁ আৰু লৰাই চালোঁ অলপ শুকান লাগিছে সেয়েহে মই ইয়াতে ঘি দি দিম আপোনালোকে এনেকৈ ঘি দি দিব পাৰিব পিছত আৰু এটা কথা মনত ৰাখিব যে আপোনালোকে বেছি ঠাণ্ডা হ'ব নিদিব বেচনখিনি বেছি ঠাণ্ডা হ'লে আপোনাৰ লাড়ু নহ'ব আৰু বেছি গৰম থাকোঁতে যদি আপুনি চেনিখিনি দি দিয়ে তেতিয়া চেনিখিনি আপোনাৰ দাঁতত লাগি ধৰিব খাই ভাল নালাগে মোৰ এইখিনি হৈ গৈছে অকণমান গৰম আছে এনেকৈ বান্ধিব লাগিব লাড়ুখিনি চাওকচোন এতিয়া ধুনীয়াকৈ মই হাতেৰে মোহাৰি দিম কিয়নো আমি দোকানৰ পৰা কিনি আনি খাব লাগে মিঠাই এনেকৈ সহজে ঘৰতে বনাব পাৰি এনেকৈ বনাবচোন আপোনালোকে সঁচাকৈ বহুত সহজ আৰু খাবলৈ বহুত সোৱাদ হয়